কৰোনা কালৰ আতংকময় পৰিৱেশৰ সময়ত দৰঙৰ গ্ৰাম্যাঞ্চলত এখন চহা ছবি। শালি ধানৰ খেতিৰ বাবে দৰঙৰ ঘোঁৰাশালত প্ৰায় 13খন গাঁৱৰ ৰাইজ একলগ হৈ সমূহীয়াভাৱে সিঁচিলে শালি ধানৰ কঠীয়া। সম্পূৰ্ণ বৰষুণৰ ওপৰত নিৰ্ভৰশীল পাথৰিঘাটৰ কৃষকে এইবাৰ পানীৰ অভাৱত সময়মতে আৰম্ভ কৰিব পৰা নাই কৃষি কাৰ্য। ব্ৰিটিছৰ শাসন শোষণৰ বিৰুদ্ধে চকুৰি কৃষকে বন্দুকৰ গুলি বুকু পাতি লোৱা ঐতিহাসিক পাথৰিঘাটত আজিও নহ'ল চৰকাৰীভাৱে জলসিঞ্চনৰ সুব্যৱস্থা। কৃষক ৰাইজক শালি ধানৰ কঠীয়াৰে উপকৃত কৰিব পৰাকৈ যিহেতু আমাৰ এই অঞ্চল কৃষিৰ প্ৰধান অঞ্চল আৰু কৃষক ৰাইজক এই শালি ধানৰ খেতিৰেই আমাৰ যিহেতু আমাৰ এই ভাতমুঠিৰ ব্যৱস্থা কৰা হয়। কৃষক ৰাইজৰ ইয়াৰ সপোনৰ এই পথাৰখন যিহেতু এতিয়ালৈকে কোনো পথাৰত খেতি লগাবই পৰা নাই, গতিকে যিহেতু আমাৰ বানপীড়িত অঞ্চল, এই বানপীড়িত যদি কৃষক ৰাইজক আমি সকাহ দিয়াৰ উদ্দেশ্যে প্ৰায় 2 হেক্টৰ কৃষিভূমিত আমি কঠীয়া সিঁচা কাৰ্যসূচী আমি হাতত লৈছোঁ। পথৰু সমন্বয় কৃষি সমবায় উদ্যোগত এই কাৰ্যসূচীত আমাৰ স্থানীয় ৰাইজে সহযোগ কৰিছে আৰু ইয়াৰ আই মাতৃসকলো আমাক এই কাৰ্যসূচীত সহযোগ কৰিছে। আৰু ইয়াত স্থানীয় আমাৰ যিসকলৰ যিহেতু আমাৰ গৰুহাল পাবলৈ নাই, গাঁৱত প্ৰায় 1 বা 2খনহে গৰুহাল থাকে আৰু গৰুহালেৰে আমি এই হাল বোৱা কাম মাটি চহাই ইয়াত আমি যি কাৰ্য কৰিছোঁ, এই কাৰ্যত আমি এক মহৎ কাৰ্য হিচাপে লৈছোঁ। যিহেতু আমাৰ গৰুহাল বা সেই কৃষিৰ লগত সম্পৰ্ক যিহেতু আমাৰ এই ব্যৱস্থা আছে, গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে এই বানপীড়িত ৰাইজক যাতে আমি সহযোগ কৰাৰ ক্ষেত্ৰত এই মহৎ কাৰ্যসূচীত সকলোৱে সহযোগ কৰে। আৰু সমান্তৰালভাৱে আমি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন জনাইছোঁ যে এতিয়ালৈকে এই পথাৰসমূহ উদং হৈ আছে। আপোনালোকে নিজেই দেখিলে খুব দুখ লাগে কি এই ইতিমধ্যে আমাৰ খেতিৰ বতৰ প্ৰায় শেষ হওঁ কিন্তু এই পথাৰত খেতিৰ যিহেতু এগোজ খেতিও দিব পৰা নাই, গতিকে এই ব্যৱস্থা যে জলসিঞ্চনৰ ব্যৱস্থা আজিলৈকে উপলব্ধ নহ'ল। যি ঠাইত 140জন কৃষকে আত্মবলিদান দিবলগীয়া হৈছিল, সেই কৃষকৰ এই কৃষিভূমিত আজিলৈকে জলসিঞ্চনৰ সুব্যৱস্থা উপলব্ধ নহ'ল। বছৰত একাধিক কৃষি কৰ্ম কৰিব পৰাকৈ জলসিঞ্চনৰ যি ব্যৱস্থা নহ'ল, আমি চৰকাৰক এই আপাহতেই আমি নিবেদন কৰিছোঁ যাতে এই কৃষক ৰাইজক উপকৃত কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰে। ক'ভিড সৃষ্ট পৰিৱেশৰ মাজত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰা সময়ত দুৰ্দশাৰ মাজতে নতুন আশা বুকুত বান্ধি সেউজীয়া পথাৰৰ সপোনত বিভোৰ হৈ পৰিছে এইসকল কৃষক। মেচিন লগাই পানী সিঁচি পথৰু সমন্বয় গোষ্ঠীৰ তৎপৰতাত 13খন গাঁৱৰ ৰাইজৰ বাবে প্ৰস্তুত কৰা কঠীয়াতলিত আজি কঠীয়া সিঁচা পৰ্ব মুকলি কৰে জিলা কৃষি পৰিদৰ্শক যোগেন শৰ্মাই। এই উপলক্ষে হোৱা এক অনুষ্টুপীয়া অনুষ্ঠানৰ আঁত ধৰে পথৰু সমন্বয় গোষ্ঠীৰ সম্পাদক মোস্তাক হুছেইনে। পথৰু সমন্বয় কৃষি সমবায়ৰ সদস্য চম্পক শৰ্মা, আব্দুল ৰেজেক, বিচিত্ৰ শৰ্মা, শামছুল হক আদিৰ উপস্থিতিত আদৰ্শ কৃষক আনোৱাৰ আলী আৰু হিৰণ্য কুমাৰ বৰাক আদৰ্শ কৃষক হিচাপে সম্বৰ্ধনা জনোৱা হয়। যে এওঁলোকে যেনেকুৱাকৈ আগবাঢ়িছে সেই কঠীয়াৰে মানুহে ৰুম বুলি বহুত আশা কৰিছে, গতিকে আমিও বৰ আনন্দিত হৈছোঁ। মানুহখিনিক দেখা পাই 13খন গাঁৱে লগ হৈ একতা হৈ মিলি কঠীয়াখিনি পাৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। কঠীয়া তোলা পাৰা আজি কঠীয়া পাৰা সময় নগৈ গৈছে। পানীৰ অসুবিধাৰ কাৰণে আজি বিভিন্ন অসুবিধা আমাৰ, তাৰ কাৰণে চৰকাৰৰ কোনো সুবিধা পোৱা নাছিলোঁ। আজি এইখিনি সুবিধা পোৱাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। হেমচন্দনৰ প্ৰতিবেদন, টক্স ফৰ আছাম।